আৰু আপাৰ আছামৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক কি কৈছে আপোনালোকে এই ভিডিঅ'খন চাওক। লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই। আৰে কিয় যাব কওকচোন? নহয় কিয় যাব? কিয় যাব? নহয় কিয় যাব? কিয় যাব আপোনালোকে কওক? তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই। তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই। আমিও ল'ব নিদিওঁ, হৈ গ'ল। আমিও ল'ব নিদিওঁ। তো আপোনালোকে ভিডিঅ'টো চাইছে সকলোৱে। তো এনেকুৱা কথা এটা মুখ্যমন্ত্ৰী ক'ব পাৰে। মই ইণ্ডিয়াত বেলেগ এটা ষ্টেটত দেখি পোৱা নাই কি এনেকুৱা চিঞৰি কৈ আছে যে হৈ গ'ল, মই নিদিওঁ। কিয় নিদিব? অসমখন কি আপোনাৰ নেকি? সকলোৱে অসমৰ নাগৰিক হয়, অসমত যাবই। আমাৰ আজি দৰকাৰত পৰিছে কি মই আপাৰ অসমত যাম, তো মই যাবই লাগিব। আপুনি কিয় এইবিলাক কৈ থাকে? ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। প্লিজ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ কি মন্তব্য আছে এই ভিডিঅ'ত কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনাৰ নামটো আহিব।